হে গাইস আজি এসে বিশ্বকর্মা পূজা বিশ্বকর্মা আহি গল বিশ্বকর্মা আৰু আজি আই ধুব লাগিব গাড়ী মটৰ সকলো আমাৰ যন্ত্ৰ সকলোবোৰ আৰু আজি মই ধুম চাইকেল গাড়ী সকলোবোৰ কিন্তু আপোনালোকক দেখুৱাম খালি চাইকেলখন কেনেকৈ ধুম বাকিবোৰটো ইনভাৰ্টাৰটো ধুব পাৰে গোটেইবোৰ ধুব পাৰে কিন্তু নুধু সেইবিলাক আকলাই আমাৰ চলোৱা বস্তুবোৰ ধুম বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ ঘৰত কি আয়োজন চলা হৈছে কিন্তু গোটেই সেইবিলাকে দেখুৱাম দিয়ক বাহিৰৰ একো নাযাওঁ মানে বৰষুণ একদম আৰু কি ক'ব আপোনালোকে দেখা পোৱা নাই বাৰু মানে অজস্ৰ বৰষুণ দি আছে এতিয়া মই কৈ যাব নোৱাৰোঁ অলপ সময় বৰষুণ কমাৰ পিছতহে গাড়ী চাইকেল ধুম তেতিয়াহে আপোনালোকক মই দেখাব পাৰিম এতিয়া মই চাইকেলটো ধুম মানে চাইকেল বেলেগটো ক'লোৱে যিখিনি ক'ব লাগে আপোনালোকৰখিনি ক'লোঁ এতিয়া চাইকেল বিশ্বকৰ্মাৰ প্ৰধান বস্তু হৈছে যন্ত্ৰমাখান ধোৱা মানে আমাৰ যোনমাখান লোহা চহাৰ বস্তু আছে সোনমাখান বস্তুমাখান ধোৱাটোৱে হৈছে বিশ্বকৰ্মা মানে তাহাঁতক আৰু ইমানটো ধোৱা যায় নাথাকে সেইকাৰণে ধুব লাগে ধুই কিনে মালা চালা পিন্ধাব লাগে ধূনা দিবা ধূনাটো দিবা লাগে ধূপ দিবা লাগে ধূপ চুপ দি কিনে আদৰি আনিব লাগে বাৰ্ডেকলখান এতিয়া মোৰ এখন চাইকেল দাদাৰ এখন চাইকেল আৰু আমাৰ স্কুটিখান টোটেল 3খান কিন্তু এতিয়া সেই 3খান আমি ধুব লাগিব গাড়ীখান আগে নুদাং আমি আগে হেৰিখান চাইকেলখান আগে ধুই লওঁ চাইকেল দুখন তাৰে পিছত হ'ব কি ধুওঁ কি নুধুওঁ তো এতিয়া আপোনালোকে চাই থাকক মই চাইকেলখন ধুই আছোঁ বেছি নাথাক অলপ সময় দিম মানে চাইকেলটো ধোৱাটো সকলোৱে জানে ন অলপমান চাই লওক এইটো কাম কৰি মই মস্ত ভাল পাওঁ মানে এনেকৈ যি লয় এনেকৈ পানী মাৰিব লাগে মটৰটো মই দি লৈছোঁ আগে হাতকেইখন ধুই ল'লোঁ তাৰে পিছত এনেকৈ লওক আপোনালোকে এনেকৈ নৰক পানী এইটোকে ৰিয়েল ভাল লাগে মোৰ ইটো চাব টেংকি পানী মাৰি কিনে আৰু এটা কথা কৈ দিওঁ মানে বলত যদি পানীটো যদি পৰে নহয় একদম বেয়া হৈ যায় বলটো তাৰমানে বলে চলে পানী নামাৰিব এনেই ধুই দেখুৱা এনেই ধুব লাগে এতিয়া একদম চিকচিকা কৰি পেলাম তাৰ আগতে অলপ সময় আপোনালোকে ৰখাই থাকক মই এখন শুকাব দিব লাগিব আজি বতৰটোও বেছি ভাল নহয় হ'ব বাৰু ৰ'ব এতিয়া মই কাপোৰ চাপোৰ গোটেই পিন্ধিলোঁ মানে গাড়ীখন ধুই আহিলোঁ একদম গা চা ধুলোঁ মজা কৰি একদম এতিয়া এইখন মই থৈ দিলোঁ এতিয়া মানে তাতে মই যে কৈছিলোঁ আপোনালোকক গোটেই নিয়মটো দেখুৱাম এতিয়াতো নিয়মটোতো দেখুৱাব লাগিব মানে এতেই পিন্ধাব লাগিব মালা এণ্ডাল মালাডাল এতে থৈ দিলোঁ আৰু এতিয়া কি যোগাৰ লাগিব কৈ দিওঁ এই সিন্দুৰ যি আছে এই সিন্দুৰ আগত 3টা ফুট দি দিব লাগে বা এনকে যি এটা যি দে বিশ্বকৰ্মাত গাড়ী চাৰি সিটোও দিব পাৰি মই 3টা ফুটে দিম আৰু কি লাগে আৰু এডাল ধূপ লাগে এডাল বা দে দুডাল বা দে 3ডাল দে 5ডাল দে যিমানডাল দে দি থাকক আপোনালোকৰ কথা মই বাৰু লৈছোঁ এতিয়া মেইন যোগাৰ এইখিনি 3টা বস্তু ল'লোঁ এই 3টা বস্তু এই 3টা বস্তু দিম হওক চাং চাইকেলখন এতে আছে চাইকেলখন উলিয়াই ল'ব লাগিব ৰ'ব তাৰে পিছত মই কিবা তুলি থ'ব আৰু যদি বিশ্বকৰ্মা যদি আপোনালোকৰ যদি গাড়ী চাৰি আছে আপোনালোকেও চাগে এনেকৈ চাগে বুট দিছে বুট তাতে বুট ভিজাই আছে মই ভিজা নাই মাই ভিজাইছি এতিয়া মই চাইকেলখিনি কামটো কৰোঁ চাইকেলৰ কামটো বলক ভাল লাগিছে তো আগে চাইকেলখনটো উলিয়াই লওঁ তাৰে পিছত দেখি আছোঁ ৰ'ব এখন চাইকেল দেখিছে মানে অলপমান ভিতৰত চুৰকা থৈ দিছিলোঁ অলপমান সন্মান দি কিনে পাকাত থৈ দিছিলোঁ এতিয়া পাকাৰ পৰা উলিয়াই আনিলোঁ ৰ'ব নামি দি লতো হৈ থাকিব পাৰে ৰ'ব উলিয়াইছোঁ না আশাৰ হাতে দি ধৰি আছোঁ এইখন চাইকেল উলিয়াই দিলোঁ ইয়াতে থৈ দিওঁ ৰ'ব মানে আগে এইটো কামেই কৰি লওঁ মানে ফটা দিয়া কামটো তাৰ দেখিছে ফটা আৰু এইটো এতিয়া মালটো ৰ'ব এনেকৈ থৈ দিলোঁ ইয়াৰ পৰা এনেকৈ লওঁ ৰ'ব এনেকৈ ল'লোঁ আৰু এতিয়া ইয়াতে চাব মই ইয়াতে দিছোঁ আপোনালোকে য'তে দিয়ে ত'তে দিব এতে এনকে এটা এনকে জয় বিশ্বকৰ্মা বুলি কৈ দিয়ক একবাৰ মই ক'লোঁ একবাৰ বিশ্বকৰ্মা এনেকৈ আৰু একবাৰ দাং দিয়ক 3বাৰ দাং দিয়ক মানে 3টা ফুটাই দিম 3বাৰ দাং হৈ গ'ল এতিয়া কোনটো দাং কওক এই মালাডাল আগে পিন্ধি লওঁ নিপিন্ধাং আগে বাকী নিয়মখিনি কৰি লওঁ মানে পৰম্পৰা আগে এণ্ডাল দি এণ্ডাল
চাই লওক এনডাল এতিয়া এইডালক চিন্তি ধূপ জ্বলাই দিলে আৰু এতিয়া ৰ'ব মই ধূপডাল লৈ লওঁ হাতত মোৰ কিবা লাগি গেলাকে নমে যা কি মজা সুগন্ধ ওলছি এতিয়া ক'ত দাং এনডাল এনডাল এতে দি দাং নেকি ব্ৰেকডাল নামাৰিলে ঠিকে ৰাখিব ব্ৰেকডাল মাৰিলিছে ছাৰ এতে এনডাল দি ল'লোঁ এতিয়া অলপ সময় ৰ'ব এনডাল চাওঁ একদম মজা কৰি এতিয়া আলে দাং কিনকে মই ইমান ভাল নাপাব পাৰে আলে দিওঁতে যে বেলেগৰ বেলেগ নিয়ম এলাখান আলে দিয়া চালে দিয়া মই ৰ'ব আলে দাং ভালদৰে ৰচিটা কাটি অলপ সময় ৰখি থাকক আলে দিওঁতে বহুত টাইম লাগি যাবতো সেইকাৰণে আপুনি হেৰি ৰাখক মই আলে দিয়া হোৱাৰ পিছত দেখি দিম এতিয়া চাওক কেনেকুৱা হৈ গ'ল এই কালি গেলি এখনত বোকা লাগি আহিছিলে আজি অলপমান ষ্টাইলিছ কৰি দিলোঁ দেখিছে চাবাক দিয়ে এনেকৈ যায় ইয়াত ষ্টপ আৰু এডাল ধূপ জ্বলি আছে আৰু ইয়াত এইখিনিয়ে চাইকেলত এইখিনিয়ে নিয়ম কৰি দিব লাগে মই বেলেগাৰ নিয়ম নকৰোঁ এতিয়া চলাব লাগে বুলি কৈ বহুতে এতিয়া চলাম না মেণ্টি সময় মানে চলাব লাগেতো তাকলে নিয়মখিনি কৰিলে কি হ'ব এতিয়া মই যে কৈছিলোঁ এয়াৰখানা সাজা হৈ গ'ল দেখিছে মানে এয়াৰখন অলপমান ডাঙৰ চাইকেল না বেছি সাজি ৰাখিব নোৱাৰে অলপ মানে নাই এনেকৈ দিব পাৰে দেখিছে হ'লেও ভাল হৈছে তো গাইজ দিয়া অলপমান প্ৰগ্ৰেম আছে মানে যোনখিনি মই যে কৈছিলোঁ থকি চকি দিয়া বুলি সেইখিনি থকি এতিয়া ভাঙিব আৰু সেইবিলাক আমি খাম ব'লক আমি চাই লওঁ নে কি ব'লক পেপাৰ আপোনালোকে হেৰি বনাব জানেনে ৰ'ব দেখুৱাই দি আছোঁ মই বহুত হাকা চাইডত আছোঁ এতিয়া এইটো বস্তুৰ কথা কৈছোঁ ভিতৰত যে বুটকেইটা উলিয়াই দে কিন্তু যে খাবা পাৰি আমাৰ ঘৰত আৰু বেছি আয়োজন কৰা নাই এইখিনিয়ে আয়োজন কৰা হৈছে সেইবাবে মই আমাৰ ঘৰত কি আয়োজন কৰা হৈছে আপোনালোকক মই গোটেইবোৰ দেখুৱাই দিলোঁ আৰু এইখিনিয়ে আমাৰ ঘৰত আয়োজন মানে গাড়ী যাৰে ঘৰত বেছি ধুমা ধৰক মানে ডাঙৰ মানে কাঠৰ দোকান চফা পাতিৰ দোকান সেইবিলাক যাৰ দোকান থাকে সোণমাখান একদম ডাঙৰ কৰি পাতে আমি এতিয়াতো আমাৰ ইমান নাই আমাৰ টোটেল 3খনহে 3খন মানে আমাৰ গোটেইবোৰ এইবিলাক ইনভাৰ্টাৰটো এটা হেৰি বিশ্বকৰ্মা মানে ধুব লাগে নিয়মমতে এইবিলাক গোটেই মহান বিশ্বকৰ্মা হৈ যায় এতিয়া এইখিনিয়ে তো এইখিনিয়ে হৈছে আমাৰ ঘৰত কৰা আয়োজন তেনেহ'লে আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ অকণমান আপোনালোককো দেখুৱালোঁ আমাৰ ঘৰত কি কি আয়োজন চলি আছে আপোনালোকেও চালে ভিডিঅ'টো এইখিনি সময়লৈকে যে সেইটোৱে মোৰ অনুৰোধ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ